সকলোকে নমস্কাৰ জনাইছোঁ। মই অমৃত বৃক্ষ আন্দোলন 2024 ফটো আপলোডিঙৰ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে লক্ষ্য কৰিব মই ভিডিঅ'টোত কিদৰে দেখাই যাওঁ, আপোনালোকে ফটোখিনি তেনেদৰে আপলোড কৰিব পাৰিব। আপোনালোকক আৰম্ভ কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ। আজি আমি অলপ ফটো আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। চেষ্টা কৰোঁতে সমস্যা কেইটামান দেখা পালোঁ। সেইকাৰণে সেই সমস্যাখিনি যাতে আপোনালোকে সন্মুখীন নহয় তাৰ কাৰণে মই জনাইছোঁ যে আপোনালোকে ফটোখিনি ক্লিক কৰোঁতে নিজৰ মোবাইলটোৰ লোকেশ্যনটো অন কৰি ল'ব। লোকেশ্যনটো অন কৰাৰ পিছত আপোনালোকে যিখিনি ফটো আপলোড কৰিব লাগিব সেইখিনি পৰাপক্ষত নিজৰ মোবাইলৰ পৰা আপলোড কৰিব চেষ্টা কৰিব। মানে যিখিনি ফটো আপলোড ল'ব ক্লিক কৰিব সেইখিনি হোৱাটছআপত দিয়াৰ পিছত মেইন সমস্যাটো আৰম্ভ হয়। সেইকাৰণে আপোনালোকে পৰাপক্ষত নিজৰ মোবাইলৰ পৰাই দিলে সেইখিনি হোৱাটছআপত দিবলৈ দৰকাৰ নহ'ব, তেতিয়া মানে সমস্যাটো আপোনালোকে নাপাব পাৰে। এতিয়া বলকচোন মই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। এতিয়া কথা হ'ল আমি যিটো ৱেবছাইটৰ লিংকটোত আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ www.aba.assam.gov.in সেইটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এইখন পেজ খোল খাই যায়। এইখন পেজ খোল খোৱাৰ পিছত আপোনালোকৰ ওপৰত তিনিটা লাইন আছে, এই তিনিটা লাইনৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এই পেজটো অ'পেন হৈ যাব। এই পেজটো অ'পেন হোৱাৰ পিছত আপোনালোকে ডাউনলোড APK অপশ্যনটোত ক্লিক কৰি দিব। ডাউনলোড APKটোত ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ যি জিলাখন হয় জিলাখন চিলেক্ট কৰিব লাগিব। মই মৰিগাঁও জিলাখন চিলেক্ট কৰিছোঁ। আপোনালোকে চাব এই মৰিগাঁও জিলাখন ক্লিক কৰাৰ পিছত মানে আমাৰ এপ এটা ডাউনলোড হৈ যাব, যিটো অমৃত বৃক্ষ আন্দোলনৰ এপ। এই এপটো ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে ইনষ্টল দিব। ইনষ্টল দিয়াৰ পিছত এইদৰে আপোনালোকৰ এপটো অ'পেন হৈ যাব। এই ফটোখিনি আহি যাব। এই ফটোখিনি অহাৰ পিছত আপোনালোকে অলপ ধৈৰ্য ধৰিব। ধৈৰ্য ধৰাৰ পিছত নেক্সট পৰ্যায়টো আহি যাব। চাব ইয়াতে চাওক আপোনালোকৰ লগ ইন বুলি আহিছে। এই লগ ইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ওপৰত এইখিনি আহি যাব, এই স্ক্ৰীনটো আহি যাব। আপোনালোকে যিটো নিজৰ মোবাইল নাম্বাৰ যিটো দি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে এই ৰেজিষ্ট্ৰেশ্যন কৰা মোবাইল নাম্বাৰটোৰ ওপৰত ক্লিক কৰি টাইপ কৰি দিব। টাইপ কৰাৰ পিছত এইটোত আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন কোড নাম্বাৰ ওলাইছিলে এই ৰেজিষ্ট্ৰেশ্যন কোড নাম্বাৰটো দি আপোনালোকে গেট OTPত ক্লিক কৰিব লাগিব। চাবচোন আপোনালোকে কিদৰে আহে। মোবাইল নাম্বাৰটো টাইপ কৰি দিলোঁ মই। উদাহৰণ হিচাপে 12345678 দিছোঁ। দিয়াৰ পিছত মই ইয়াতে মানে মোৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত মই ক্লিক কৰি দিছোঁ, টাইপ কৰি দিছোঁ। টাইপ কৰাৰ পিছত আপোনালোকে সেইখিনি হোৱাৰ পিছত আপোনালোকে গেট OTP অপশ্যনটোত ক্লিক কৰি দিব। গেট OTP দিয়াৰ পিছত চাব আপোনালোকে কেনেদৰে কৰিব লাগে। গেট OTP কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট লগ ইনটোত ক্লিক কৰি দিব। আপোনালোকে ইয়াতে দুটা অপশ্যন আছে। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোও দিব পাৰে, নহ'লে আপোনালোকৰ যিটো OTP লাগে OTPটো দিব পাৰে। সেইকাৰণে যদি আপোনালোকৰ হাতত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিলে বেছি বেটাৰ হয়। কিয়নো যদি আমি OTPৰ কাৰণে আমি ৰখিব লগা হয়, কেতিয়াবা OTPৰ সমস্যা আহি যাব পাৰে। সেইকাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোৱে দি দিব। তাৰপিছত দিয়াৰ পিছত ইয়াতে যিটো সংখ্যা আহি যাব এই সংখ্যাটো এইটো ঘৰত টাইপ কৰি দিব, এণ্টাৰ কেপচা। দিয়াৰ পিছত এইটো পেজটো অ'পেন হৈ যাব। এই পেজটো অ'পেন হোৱাৰ পিছত আপোনাৰ যিখিনি বেছিক ডিটেইল হয় এই বেছিক ডিটেইলখিনি ইয়াত আহি যাব। এতিয়া মই ইয়াত ঢাকি দিছোঁ বিভিন্ন কাৰণৰ কাৰণে। আপোনালোকৰ এইটো অপশ্যনটো আহি যাব। তেতিয়া আপোনালোকে ফটো আপলোডিঙত যাব লাগিব। ফটো আপলোডিঙত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে দুটা অপশ্যন আহিব। এই যিখিনি আহিব চাওক, অ'পেন কেমেৰা বুলি আহিব, অ'পেন গেলেৰী বুলি আহিব। আপোনালোকে পৰাপক্ষত অ'পেন কেমেৰাতে কৰিব, কাৰণ গছপুলিটো ৰোপণ কৰিব আৰু ফটোখিনি আপলোড কৰি যাব। আৰু যদি অ'পেন গেলেৰীটো কৰিব লগা হয় তেতিয়া অলপ এই লোকেশ্যনৰ সমস্যা আহে। সেইকাৰণে আপোনালোকে পৰাপক্ষত অ'পেন কেমেৰাটোৱে কৰিব। চাব আপোনালোকে ওপৰত যিটো গছপুলি পাইছে লাভ কৰিছে সেইটো চিলেক্ট কৰি দিব। মই এতিয়া বগী পমা বুলি দিছোঁ। বগী পমাটো ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত মই ইয়াতে অ'পেন গেলেৰীত মই কৰি চাম। এখন ফটো মই অ'পেন গেলেৰীত কৰি চাইছোঁ। চাব এল' কৰি দিব। এল' কৰাৰ পিছত ইয়াতে মোৰ গেলেৰীটো অ'পেন হৈ যাব। তেতিয়া মই যিখন ফটো আপলোড কৰিম সেইখন মই ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত এনেদৰে আহি গ'ল। অহাৰ পিছত আপোনালোকে ইয়াত আপলোড অপশ্যনটোত ক্লিক কৰি দিব। আৰু আপলোড অপশ্যনটো ক্লিক কৰাৰ পিছতে এনেকৈ লোডিং ল'ব। লোডিং লোৱাৰ পিছতে এইটো স্ক্ৰীনটো আহি যাব। এই স্ক্ৰীনশ্বট আপোনালোকে লৈ ল'ব ইয়াৰ, কাৰণ ভৱিষ্যতে দৰকাৰ হ'ব পাৰে। সেইকাৰণে আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব।
স্ক্ৰীনশ্বটটো লোৱাৰ পিছত আপোনালোকে নেক্সট যি আপোনালোকৰ আৰু 5খন ফটো আছে সেইখিনি আপলোড কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে চাব কেনেদৰে কৰিব লাগে। ছেম কণ্ডিশ্যন আপোনালোকে ইয়াতে নেক্সট কৰাৰ লগত পিছতে আকৌ ছেম আগৰ স্ক্ৰীনখন আহি গৈছে। স্ক্ৰীনখন অহাৰ পিছত আপোনালোকে ইয়াতে ফটো আপলোডটোত ক্লিক কৰিব। ফটো আপলোডটোত ক্লিক কৰাৰ পিছত ইয়াতে চাওক অপেন কেমেৰা আৰু অপেন গেলেৰী আহিছে। মই এবাৰ আপোনালোকক অপেন কেমেৰা দি কৰি দেখাম। অপেন কেমেৰা কৰাৰ পিছত আপোনালোকৰ কেমেৰাটো অপেন হৈ যাব। ফাৰ্ষ্ট আপোনালোকে যিটো গছপুলি আছে গছপুলিৰ নামটো চিলেক্ট কৰি ল'ব। গছপুলিটোৰ নামটো চিলেক্ট কৰিব, এনেকৈ কৰিব, এল' কৰি দিব। তাৰপিছত আপোনালোকে চিলেক্ট কৰি দিব নিজৰ গছপুলিটো। মই ছেইম বগীপমাই লাভ কৰিছোঁ। এই বগীপমাটোৱে মই ইয়াত ক্লিক কৰি দিছোঁ। অপেন কেমেৰা কৰিছোঁ। ইয়াতে কেমেৰাটো অপেন হৈ গৈছে। অপেন হোৱাৰ পিছত মই এখন ফটোখন ক্লিক কৰি দিলোঁ। ফটোখন ক্লিক কৰাৰ পিছত ছেইম কণ্ডিশ্যন আপোনালোকে যি আৰু 5খন বা আৰু 4খন ফটো আছে সেইখিনি গোটেইখিনি একে কণ্ডিশ্যনত আপোনালোকে আপলোড কৰি দিব। আৰু এনেদৰে কৰিলে আপোনালোকৰ মানে আপলোডিঙত সমস্যা নহয়। আৰু এনেদৰে আপোনালোকে 6খন ফটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত ছাবমিট কৰিব। কিন্তু কথা হ'ল মই অলপ ফাৰ্ষ্টতে যে কৈছিলোঁ আপোনাৰ হোৱাটছআপত ফটোটো মানে চেণ্ড কৰিলে লোকেশ্যনৰ সমস্যা আহি যায়। সেইকাৰণে আপোনালোকে হোৱাটছআপত চেণ্ড নকৰিব। পৰাপক্ষত নিজৰ মোবাইলৰ পৰাই আপোনালোকৰ ফটোখিনি আপলোড কৰাৰ চেষ্টা কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।